হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ আজি নতুন অন্য এটা ভিডিঅ লৈ আৰু ভিডিঅটো আৰম্ভ কৰিছো আজি ইয়াৰ পৰা গাড়ীত উঠিছো আৰু এঠাইত গৈ আছো ক'ত গৈ আছো ভিডিঅটো শেষলৈকে চাই থাকিব সন্ধিয়া আকাশত বগলী উৰে আইৰে ঘৰলৈ মনতে পৰে সন্ধিয়া আকাশত বগলী উৰে আইৰে ঘৰলৈ মনতে পৰে আমি থকা ৰুমৰ কাষৰ হয় গাড়ীটো ৰখিছে ইয়াতে মাইনা মিঠাই কিনি আছে ঘৰলৈ মনতে পৰে আইৰে মাততে মাইনা এই যে ভাই আগিয়াত ৰখিলে অলপ গাড়ীটো আইৰে মাততে চেনেহৰ ঢৌ ও দেউতাৰ মাততে বৰষে মোক ঘৰৰ পদূলিয়ে ৰিঙিয়াই মাতে উৰি যে জিৰাম গৈ তাৰে চাতে ইমান যে দূৰণিত চকুলো মোৰ সৰে আইৰে ঘৰলৈ মনতে পৰে আমার পেন আমি ঘৰ আহি পালো পূজা হৈ গ'ল বৰমানে পূজা কৰিলে মই অহাতে দেৰি হ'ল মই সকলোখিনি দেখুৱাব নোৱাৰিলোঁ অলপমান দেখুৱাইছোঁ আপোনালোকক ছাগলী মুৰ্গী বলি দিলে এইফালে মুৰ্গীৰ মাংস কাটি আছে এয়া চাওক মাইনা বাবুহঁতক এয়া চাওক খেৰৰ পৰা আৰু নামি নাহে খেলি ভাল পাইছে কেনেকৈ ইমান ফূৰ্তি পাইছে খেলি চাওক ইয়ে বেছিকৈ খায় লাগিবই ইমান মস্তি জমনি কৰিছোঁ দেই দাদাই নাখায় এয়া ভাত খাব লৈছে চোতালত গোটেইবোৰ একেলগে বহিছে আমাৰ পিনে খালে ভাত এনেকৈ সকলোৱে একেলগে খায় চোতালত বহি একেলগে খোৱা হয় ভাল লাগে এনেকৈ সকলোৱে মিলি চোতালত বহি খালে বহুত ভাল লাগে এই দুজনী মোৰ ডাঙৰ মাহী আৰু সৰু মাহী ঘৰত যাব ওলাইছে ভাইটি দুজন আৰু ভণ্টি বাই বাই সেয়া খেৰৰ ওপৰত মাইনা আছে চাওক আমি যাব ওলালোঁ ইয়াক ঘৰত আহিছিলোঁ এতিয়া আকৌ লক্ষীপুৰ যাম চাই থাকিব Agia paishu. Agia rokhilu lop. Muk laksi.
সেই লাইটবোৰ যে দেখিছে ইয়াতে চেমনি ভাতা আছে ইয়া বহুত লাইট জ্বলাই থৈ দিছে ৰাতিও কাম চলি আছে আমি লক্ষীপুৰ পালো পাম আৰু আমি থকা ৰুমটো এয়া লক্ষীপুৰ বাছ ষ্টেচন লক্ষীপুৰ থানা পালো থানাৰ পিছত আমি থকা ৰুমটো পামে আৰু মোৰ ভিডিঅ' যিসকলে সদায় চাই তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ চেনেলত যদি আজি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো অল কৰি ল'ব তেতিয়া মই আপলোড কৰা ভিডিঅ'বোৰ প্ৰথমে পাই থাকিব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত 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 ধন্যবাদ বাই বাই